নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। এটা আমাৰ মানে লাজ লগা দৃশ্য এটা দেখাবলৈ লৈছোঁ আপোনালোকক। 2020 চনতে হৈ যোৱা দলংখন মানে এক বছৰতে মানে ভাঙি কিবা হৈ গৈছে। মানে দলংখন মানে ঢালাই চালাই একো নাই। মানে ধূপধাৰা অম্বুক দেউলগুৰি হৈ যোৱা ৰাস্তাটো মানে দলংখন মানে ভাঙি গৈছে। দেখাবলৈ লৈছোঁ আপোনালোকক। এতিয়ালৈকে হোৱা নাই কিয়, তাৰে আপোনালোকক দেখাবলৈ লৈছোঁ দলংখন কেনেকুৱা হৈছে। আজিলৈকে মানে মানুহ অহা যোৱা কৰিব বহুত অসুবিধা হৈছে। দেখাবলৈ লৈছোঁ আপোনালোকক, আপোনালোকে চাই থাকক। মানে এক বছৰে নহ'ল এই দলংখন, মানে যেতিয়া বাৰিষা আহিল, মানে যেতিয়া ঢল পানী আহি গ'ল, বতাহ বৰষুণ ঢল পানী আহি গ'ল, তেতিয়া মানে ভাঙিছে। মানে একো অৱস্থাই নাই মানে দলংখন এতিয়ালৈকে মানে হোৱা নাই। এই দলংখন কামৰ আৰম্ভণি আছিল 7 তাৰিখ 12 মাহ 2017 চনতে এই কামটো ষ্টাৰ্ট কৰিছিলে। তাৰপিছত আপোনাৰ যিটো সম্পূৰ্ণ কাম হৈছিলে 2020 চনত সম্পূৰ্ণ কাম হৈছিলে। আৰু তাৰপিছত 2020 চনতে যেতিয়া বাৰিষা পৰিলে, এই বাৰিষাতে মানে এই দলংখন ভাঙি গ'ল। যেতিয়া ঢল পানী আহিছিলে, তেতিয়া মানে পানীয়ে মহতিয়াই লৈ গৈছে। কাৰণ এই দলংখন মানে ইমানেই দুৰ্বলকৈ বনাইছে, মানে ক'বলৈ ভাষা নাই। মানে ইয়াতে ঢালাই বোলা বস্তুটো একো নাই। মানে কেৱল বালি আৰু ইটাৰে এই দলংটো বনাইছিলে। মানে ইমান মানে যিটো দলং হ'ব লাগে ন, গোটেই মানে ঢালাই চিপ লোহা এনেকুৱা মানে দিব লাগিছিল। মানে যিটো কোন ইঞ্জিনিয়াৰে বনাইছে এনেকৈ, মানে ইমান এটা ঠিক নহ'ল মানে এই দলংখন। আৰু 2023 চন পৰি গ'ল, আৰু 2020 চনতে যিহেতু দলংখন ভাঙিছিলে, 2021, 22, 23 তিনি বছৰ হৈ গ'ল এতিয়ালৈকে মানে দলংখন বনোৱা নাই। মানে তাৰপিছত ৰাইজে মানে আহ্বান জনাইছে যে এই দলংখন অতি সোনকালে হৈ যেন। মানে আমাৰ পাব্লিকবিলাকৰ মানে বহুত কষ্ট হৈছে গাড়ী অহা যোৱা কৰাৰ কাৰণে। আৰু এই ৰাস্তাত মানে বহুত মানুহে অহা যোৱা কৰে, যান বাহন বহুতে অহা যোৱা কৰি থাকে। সেয়েহে বহুতৰে অসুবিধা হৈছে। আৰু স্কুলত ল'ৰা ছোৱালী মানে এই ৰাস্তাৰে মানে অহা যোৱা কৰি থাকে। গতিকে অতি সোনকালে মানে এই ৰাস্তাটো হ'ব লাগে। তাকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যাতে এই ভিডিঅ'টো দেখা পায়, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পথৰ নামটো হৈছে আদুগুৰি NEC। যিহেতু শালপাৰালৈকে যাব পাৰে এই ৰাস্তাৰে। গতিকে ৰাইজে আহ্বান জনাই আছে যে এই দলংখন যাতে সোনকালে হয়। তো এইখিনিয়ে ক'লোঁ যে যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।